হোৱাটছআপ কি খবৰ সকলোৰে মই দিবাকিয়া সকলোকে মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো গাইজ মই আজি আন এটি ব্লগ ষ্টাৰ্ট কৰিবলৈ লৈছো হোপ সো আজি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় প্লিজ লাইক কৰি দিব বলক তেন্তে আজি ভিডিঅ'টো আজি ইমানেই বেছি গৰম আৰু যোৰহাটৰ পৰিৱেশটো চাওকচোন ইমান ৰ'দ দিছে নহয় গৰমত একেবাৰে থাকিব নোৱাৰা অৱস্থা হৈছে গৰমৰ পৰা সকাহ পাবলৈ মই বনাই লৈছিলোঁ মেংগো শ্বেক আৰু এতিয়া এয়া খাবলৈ লৈছোঁ হাজবেণ্ডে কিছু পকা আম আনিছিলে কিনি পেলাই সেইখিনি মই গাখীৰৰ লগত মিক্স কৰি এই মেংগো শ্বেক বনালোঁ ইয়াতে মই চেনি অকণমান ইউজ কৰিছোঁ আৰু লগতে আইচ কিউব কেইটামানো দি দিছোঁ গাইজ মেংগো শ্বেক খাই ললো আৰু এতিয়া যাওঁ ভাত বনাবলৈ আৰু ভাতত বিশেষ একো নাইকিয়া সেইবাবে আপোনালোকক নেদেখাওঁ জাষ্ট ভাত দালি আৰু কিবা এটা ভাজি বনাম বস সিমানেই আৰু গৰমত এইবোৰ কৰি থাকিবলৈ মন নাযায় গতিকে সিম্পলকৈ থৈ দিম আজি ভাত চাত বনাই মেলি আহি আকৌ আপোনালোকক লগ পাই আছোঁ হাই গাইজ আমি ভাত পানী খাই আজৰি হ'লোঁ দুপৰীয়া তাৰপা হাজবেণ্ড গ'ল খাই বৈ পেলাই আৰু মই যে বনাইছিলোঁ মেংগো শ্বেক সেইখিনি অলপ তেওঁৰ কলিগৰ কাৰণে লৈ গৈছে গৰমৰ কাৰণে আচলতে ব্লগ কৰিবই পৰা নাইকিয়া ইমানেই বেছি গৰম পৰিছে আজি আৰু আমি কাইলৈ চাগে গোলাঘাট যোৱাৰ কথা আছে তাতে অলপ মানে হাজবেণ্ডৰ ঘৰত কাইলৈ আইতাৰ শ্ৰাদ্ধ তাৰ কাৰণে আমি ঘৰলৈ যাম আৰু তাৰ কাৰণে মই অলপ পেকিং কৰিলোঁ কাপোৰ কানি অলপ বান্ধিব লগা আছিলে সেইখিনি বান্ধি ল'লোঁ আপোনালোকক দেখাইছোঁ বাৰু ৰ'ব বেগ এয়া মোৰ বেগ পেকিং কৰা হৈ গ'ল এইটো বেগে লৈছোঁ সৰু এটা বেগ যিহেতু আমি তাত মাত্ৰ 3 দিনহে থাকিম সেইকাৰণে বিশেষ কাপোৰ লোৱা নাইকিয়া দুযোৰমানহে কাপোৰ লৈছোঁ আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধৰ কাৰণে আচলতে যাবলৈ অকণ অসুবিধাও হয় কিন্তু তথাপিও হাজবেণ্ডৰ যিহেতু পাৰ্মিশ্যন আছে সেইকাৰণে আমি যাব পাৰিম তো তেনেহ'লে এতিয়া মই অকণ ৰেষ্ট কৰোঁ ৰাতিলৈ কি হয় কি নাই সকলোখিনি দেখাই গৈ থাকিম চাই থাকক ভিডিঅ'টো যিহেতু কাইলৈ গোলাঘাট যাম সেইকাৰণে বহুত দিন স্কিন পেম্পাৰ কৰা নাইকিয়া অকণমান স্কিন কেয়াৰ কৰি ল'লোঁ একচুৱেলি ফেচিয়েল কৰিছিলোঁ তো আপোনালোককো অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ সেইকাৰণে এয়া দেখাই দিলোঁ মই এয়া ফেচ পেক লগাই আছিলোঁ ফ্ৰুইটছৰ ফেচ পেক এটা লগাই আছিলোঁ মই মিক্স ফ্ৰুইটছৰ কিয়নো বিয়াৰ পাছত মই তালৈ তেনেকৈ যোৱা হোৱাই নাইকিয়া গোলাঘাটলৈ প্ৰথম এসপ্তাহ যে আছিলোঁ বুলি কৈছিলোঁ সেই তেতিয়াই থকা তাৰপাছত মই ঘৰলৈ গৈ যিহেতু বন্ধ হৈ গ'ল সেইকাৰণে মই ডাইৰেক্ট যোৰহাট যাব লগা হৈ গৈছিলে আৰু এতিয়া যাম গতিকে ওচৰৰ মানুহো ফুৰিবলৈ আছে নতুন বোৱাৰী হিচাপে নিজকে অকণমান প্ৰিপেয়াৰ কৰি নিলে ভাল হয় আৰু নিজকে স্কিন কেয়াৰ কৰি অকণমান দেখিবলৈ নিজৰ স্কিনটো ভাল হৈ থাকিলে ভাল লাগে সেইকাৰণে অকণমান জাষ্ট স্কিন কেয়াৰ কৰি ল'লোঁ আজিৰ ভিডিঅ'টোত বিশেষ একো দেখাব লগা নাছিলেই জাষ্ট দিনটো মই কেনেধৰণে পাৰ কৰিলোঁ সেইখিনি অকণমান আপোনালোকলৈ আগবঢ়ালোঁ গতিকে হোপ সো আপোনালোকে আজি এই সৰু ভিডিঅ'টো চাই ভাল পাব গাইজ আজিৰ ভিডিঅ'টো এইকণতে শেষ কৰিলোঁ যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো নতুনকৈ চাই আছে বা এতিয়ালৈকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা বেল আইকনটো হিট কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আজিলৈ তেনেহ'লে আহিছোঁ বাই বাই